সোমাই গুচি গ'ল বছৰটি আমাৰ। ৱেলকাম টু গোপাল ব্লগছ লৈ স্বাগতম জনাইছো এটা ভিডিঅ'ৰ কাৰণে। আজি আছো মই গাঁৱৰ পৰা গৈছো। গাঁৱৰ পৰিৱেশ কেনেকুৱা হ'ব আপোনালোকে চাব, আৰু মই ব্ৰহ্মপুত্ৰ নদী যাম। ভিডিঅ'টো চাই থাকিব, গাঁৱৰ পৰিৱেশ কেনেকুৱা চাব। আপোনালোকে চাই থাকক ভিডিঅ'টো, ময়ো গৈ থাকোঁ, মোৰ বসন্তি সুতি গৈ থাকোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, গাঁৱলীয়া পৰিৱেশ কেনেকৈ কি হ'ব। গৈ আছো, বহুত ঠাণ্ডা মাৰিছে ৰে, বহুত ঠাণ্ডা লাগিছে। গাঁৱৰ পৰিৱেশ বহুত ধুনীয়া, সেউজীয়া পৰিৱেশ, বহুত সেউজীয়া পৰিৱেশ, চব ধুনীয়া লাগিছে। আপোনালোকে চব ভিডিঅ'টো বহুত ধুনীয়া লাগিব। গাঁৱলীয়া পৰিৱেশটো ভাল লাগে, গাঁৱলৈ আহিলে ভাল লাগে। ইয়াতে বস্তু পৰিৱেশটো কম। এয়া গৈ আছো চাইকেল মাৰি গাঁও এৰি থৈ আহিলো। গাঁও এৰি থৈ চাপৰি এৰিয়াত গৈ আছো, মানে চাপৰি হিচাপে গৈ আছো। গোসাঁই চাপৰি গ'ল মাজতেতো গোসাঁই চাপৰি বুলি বহুত চিনি পোৱা যায় জেগাৰ নাম। আৰু আজি পুৰা গছত গৈ আছো, আৰু লোকেল দৈ খাবলৈ পাম, গাখীৰ খাবলৈ পাম। আজি পুৰা জুচ, আৰু এখন ভগা দলং আহি আছে, ভগা দলঙৰ মাজতে চাইকেল একো নহয়। এয়া পাই গ'লোহি দলংখন, আৰু ভগা দলং কুঁৱলী দেখিছে আৰু কুঁৱলী বহুত মাৰিছে। আৰু এয়া মাছ জীয়াই থৈছে, লোকেল মাছো খাব পাৰি। এয়া মাছটো জীয়াই নাই, এতিয়া দুপৰলৈ যাব লাগিব। এয়া ব্ৰহ্মপুত্ৰ সৰু মানে ফাটি অহা নৈখন, আৰু ব্ৰহ্মপুত্ৰ পানীলৈ গৈ আছো আমি। সোমাই গুচি গ'ল বছৰটি আমাৰ। সোমাই গুচি গ'ল, এতিয়া বসন্তি উলিয়াব লাগিব। কুঁহিয়াৰ খেতি মাজে মাজে গৈ আছো, মাজে মাজে ৰাস্তা। এয়া কুঁহিয়াৰ খেতি, এতিয়া গৈ থাকো, আৰু কি বস্তু চাবলৈ পাওঁ। বা বগৰীও আছে, বগৰী খাব পাৰিম। এয়া বগৰী গছ বহুত ধুনীয়া লাগিছে, খালি কুঁৱলীটো বহুত ঠাণ্ডা কাৰণে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকো। আমাৰ খেতি পথাৰ পাই গ'লোহি, মানে পপায়ে মই কলেজত কি খেতি কৰিছিলো আপোনালোকে চাব। আলু খেতি, ধুনীয়া, আৰু এইফালে সৰিয়হ আছে, কুঁহিয়াৰটো কাটি আছে। কুঁহিয়াৰ ভিডিঅ' পাব, সোনকালে কুঁহিয়াৰ ভিডিঅ'। মই ব্ৰহ্মপুত্ৰ বালিলৈ গৈ থাকোঁ, তাত মোক গাখীৰ দিব আজি পাব। আৰু এইটো মোনা লৈ ল'লো, ইমান এটা হেৰি হৈছে মানে। ইয়াত বহা পাইছো, মানুহ আছে নে আৰু থাকিলেতো ভালে, আৰু গাখীৰো পাম। আৰু আমাৰ গৰু ইয়াতে দিয়া আছে, গৰুকেইটা চাব পাৰিম। আছে কাৰণে ন গোৱালজন ভাল নহয়, আৰু আমাৰ দাদা হিচাপে। আৰু ইয়াত গৰু এৰি দিয়ে, বিন্দাছ গৰু মহে থাকিবলৈ পায়, ৰজাৰ দৰে থাকিবলৈ পায় ইয়াত। আৰু যাওঁ কি ধুনীয়া লাগিছে, কুঁৱলীত আছে বা জোকাৰি দিছো অকণ, মজা লাগিছে, ধুনীয়া লাগিছে। নিয়ৰ পৰি আছে, ভাল লাগিছে। য'ত গাখীৰ খাবলৈ আহিম, গাখীৰ দিম বুলি কৈছিলে। আজি চাপৰি ল'লে গাখীৰ দিয়ে মোক, গাখীৰ খীৰালে লগতে মই গৰু খুলিব আপোনালোকে আছে। বহুত কষ্ট কৰি আহিবলগীয়া হৈছে ইয়ালৈ, খোজকাঢ়ি পালি পুৰা একদম গাখীৰ খীৰাই আছে। এয়া জগত ভৰালে গাখীৰ হওক, গাখীৰ জগত ভৰাই থোৱা আছে। আৰু এতিয়া